বন্ধুসকল কি খবৰ আশা কৰো আপোনালোক সকলো কুশলে আছে মই উপাসনাই মোৰ চেনেললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো মই 2 এদিনতে দিল্লীলৈ গুচি যাম গতিকে যোৱাৰ আগতে ভাবিলো নিজৰ পৰিয়ালৰ লগত এটা ব্লগ বনাই যাওঁ মোৰ দেউতাই তেখেতৰ ছাত্ৰ জীৱনৰ পৰাই বহুতো গল্প প্ৰবন্ধ আৰু কবিতা লিখি আহিছে তাৰে ভিতৰত তেওঁ কবিতা লিখি বিশেষকৈ ভাল পায় কবিতাৰ পুথি এখন প্ৰকাশ কৰিম বুলি তেওঁ বহু দিনৰ পৰাই চিন্তা কৰি আছিল কিন্তু বিভিন্ন অসুবিধা হোৱাৰ কাৰণে এই প্ৰসংগত এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই গতিকে ভাবিলো মোৰ ইউটিউব চেনেলৰ যোগেদি তেওঁৰ কেইটামান কবিতা আপোনালোকৰ মাজলৈ লৈ আহোঁ আশা কৰো আপোনালোকে শুনি ভাল পাব এইখিনিতে আপোনালোকক জনাই থওঁ যে মোৰ দেউতা কুণ্ডিল হাইস্কুলৰ এজন সহকাৰী শিক্ষক কুণ্ডিল হাইস্কুল হদিয়াৰ ঘুমটিপুলত অৱস্থিত তেওঁ 1983 চনৰ পৰাই এইখন স্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি আহিছে নমস্কাৰ মই শ্ৰী গোপীনাথ বুঢ়াগোহাঁই মই মাজে মাজে কবিতা লিখোঁ 2-4টা কবিতা লিখাৰ এটা বিশেষ পৰিৱেশ লাগে অৱশ্যে পৰিৱেশটো নিজেও আনি ল'ব পাৰি সেই তেনেধৰণে মই নানা ধৰণৰ পৰিৱেশত কবিতা লিখিবলৈ ইচ্ছা কৰোঁ মনৰ তাগিদাত কবিতাবোৰ লিখি ৰাখোঁ আজিকালি অৱশ্যে মই মোৰ কবিতাবোৰ পোনপটীয়াকৈ মোৰ ভাম্যাভাস যন্ত্ৰটোৰে লিখিবলৈ চেষ্টা কৰোঁ আৰু সেয়েহে মোৰ ভাম্যাভাস যন্ত্ৰটোত আবদ্ধ কৰি ৰখা কবিতাবোৰ আপোনালোকৰ সন্মুখত 2-4 হোৱাত দিওঁ বুলি মই চেষ্টা কৰিছোঁ প্ৰথম কবিতাটো হ'ল ইয়াৰ শিৰোনামা হ'ল আকৌ আহিবা কবিতাটো ৰচনা কৰা হৈছিল 16 ডিচেম্বৰ 2017ত বতাহৰ হুহুৰিটো শুনিয়েই তুমি চাগে কপৌজোপাৰ বুকুৰ মাজত আলফুলকৈ সোমাই ল'লা বতাহৰ হুহুৰিটো শুনিয়েই তুমি চাগে কপৌজোপাৰ বুকুৰ মাজত আলফুলকৈ সোমাই ল'লা চোতালৰ তগৰ ঢাপৰ মদাৰ আৰু বিহু ফুলক পাৰিবা জানো উপেক্ষা কৰিব শীতে নিজৰ লাজতেই গছৰ খৰুঙত বাঁহ সাজিব কোলা বাঁহীটোত মিঠা সুৰ এটা ভৰাই ঋতু বসন্তক জগাবলৈ হোৱা ঠেং দাঙিব লৈছেই কুলিভনীটি গা মূৰ টঙাইছে ঋতুৰাজক হেঁপাহেৰে আদৰিবলৈ গছৰ ঠানিকেইটাও বৰদৈ চিলা নে সৰুদৈ চিলা তুমি বুলি জোকাবলৈ এতিয়া ভূপেন মামাও যে নাই তথাপি তুমি আহিবা আমাৰ আশাৰ পথাৰত সুখৰ কৃষি পতাকা উৰুৱাই থাকিবলৈ তুমি আকৌ আহিবা ধন্যবাদ এইবাৰ মই দ্বিতীয় কবিতাটি হাতত তুলি লৈছোঁ কবিতাটোৰ শিৰোনামা হ'ল সুখ দুখ দুটি পাৰ দুটি ঘাট এয়া ঢলা শদিয়া ঘাট পুৱাৰ পৰা গধূলি সদায় উদুলি মুদুলি সদায় উখল মাখল হোটেলৰ অস্থায়ী আখল সৌসিদিনা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি শদিয়া অৰুণাচলৰ দুখৰ নঙলাখন চিৰদিনৰ বাবে বন্ধ কৰি সুখৰ নঙলাখন চিৰদিনৰ বাবে খুলি থৈ গ'ল ইফালে সেই পুৱাৰ পৰা গধূলিলৈ আখলত উখল মাখল কৰা আখলৰ গৰাকীসকলৰ সুখৰ নঙলাখন সিদিনাৰ পৰাই যে চিৰদিনৰ বাবে বন্ধ হৈ গ'ল এই কথা তেখেতৰ বিদিত নাই এয়া মই আন এটি কবিতা হাতত লৈছোঁ কবিতাটিৰ ৰচনাকাল আছিল 2017 চনৰ ডিচেম্বৰ মাহৰ 12 তাৰিখ তেতিয়া পৰীক্ষাৰ বতৰ পৰীক্ষাৰ্থীবৃন্দৰ মনৰ দুৱাৰে ভুমুকিয়াই মই শিৰোনামা দিয়া ৰসগঢ়া পথাৰখনলৈ এবাৰ ভুমুকি মাৰচোন আহক আশাৰ হৈ চিঁচি প্ৰাপ্তিৰ ফচল বুটলিবলৈ মোৰ অন্তৰৰ বকিয়েদি এয়া আজি আকৌ পালোহি জীৱন গঢ়াৰ পথাৰখন এয়া মোৰ মনৰ পথাৰ পুৱা বিচনা এৰা সময়ৰ পৰাই কত যে কল্পনা পৰিকল্পনা দেউতাই পথাৰখন চিনাই দিয়াৰ দিন ধৰি এই পথাৰখনে প্ৰতিটো পুৱাই মোক হাত বাউল দি মাতে হাঁহি স্ফূৰ্তি হে যে লগৰীয়াৰ কলৰুল হেৰা এইদৰে পথাৰখনলৈ কত যে আহিল কত যে গ'ল মোৰ আমাৰ দৰে নহয়নে আমাৰ জীৱনৰ সোণালী দলিচাখনত দিব লগা দ্বিতীয়টো খোজ আমি যে ইয়াৰ পৰাই আৰম্ভ কৰিব লাগিব প্ৰাপ্তিৰ ডাঙৰি বান্ধি জিৰিক জিৰিক শব্দেৰে আলো খোৱা খোজেৰে চলিত বৰ্ষৰ 19 জুন অৰ্থাৎ ৰাভা দিৱসৰ আগদিনাখনৰ কি মন গ'ল জানো এটা কবিতা ৰচনা কৰিবলৈ কবিতাটোৰ শিৰোনামা দিছিলোঁ ৰাভা দেৱলৈ আহকচোন এবাৰ উপভোগ কৰোঁ অসমৰ পাহাৰে পথাৰে অগ্নিৰ স্ফুলিংগ খচিত তৰোৱাল লৈ সমাজত ধনী দুখীয়াৰ ভেদাভেদহীন মনস্কতা সিঁচি নতুন সমাজ গঢ়াৰ পণ লৈ আন্ধাৰৰ ভেটা ভাঙি
তুমি কাৰ বাবে সপোন ৰচিছিলা ৰাভাদেউ? অসম মাতৃৰ সকলো ভাই ভনীৰে মাতৃভাষা জিভাৰ আগত লৈ হাতত সাহস আৰু জ্ঞানৰ জুমুঠি লৈ গঢ়িছিলে সম্প্ৰীতিৰ সাঁকো। ভেদাভেদহীন বৃহত্তৰ অসমীয়া জাতি গঠনৰ হেতু সুৰৰ দেউল গঢ়ি অসমীয়া স্বাভিমানৰ কঠীয়া সিঁচিছিলা তুমি। সঁচাকৈ তোমাৰ নিজস্ব সুৰৰ মূৰ্ছনেৰে তলিকাৰে কলমেৰে গঢ়িলা অসমীয়াৰ যুগমীয়া ভেটি, সেয়ে তুমি আজিও জ্যোতিষ্মান। বৰ্তমান চলি থকা ভয়ংকৰ পৰিৱেশ, কৰোণা আৰু মানুহৰ যি সন্ত্ৰাস চলি আছে, যি যুদ্ধ চলি আছে, তাৰ ওপৰত মই এটি কবিতা ৰচনা কৰিব বিচাৰিছিলোঁ। সেই কবিতাটো যোৱা মে' মাহৰ 12 তাৰিখে মই ৰচনা কৰিছিলোঁ। কবিতাটোৰ শিৰোনামা দিলোঁ শীতল যুদ্ধ। প্ৰতিটো ঋতুতে ভিন্ন ছবি অঁকা নীলা আকাশখনে বুকুচাত এজাক তৰালি লৈ সৌৱা শুই আছে। নীলাখিনিৰ তলত মনীষৰ জীৱন মৰণ যুদ্ধ। গাত পাখি গজা উইৰ এয়া মৰণ যাত্ৰা নে আন কিবা, নে প্ৰকৃতিৰ সৈতে সৃষ্টি হোৱা এক শীতল যুদ্ধ। এবাৰ মই অন্য এটা কবিতা হাতত লৈছোঁ। কবিতাটোৰ শিৰোনাম দিছোঁ জীৱন জিনাৰ গান। জীৱন জিনাৰ গান, জীৱনৰ গান, পোৱা নোপোৱাৰ হিচাপ ৰখাৰ গান, পোৱা আৰু পাই হেৰুৱাৰ গান, হাবাথুৰি খায়ো নোপোৱাৰ গান, এয়াই হয়তো জীৱন গান, জীৱনৰ গান। সৌভাগ্যৱান সেইসকল যিয়ে কেৱল পায় আৰু পায়, বিচাৰি বিচৰা মতেই পায়, জন্মি সোণৰ চামুচ মুখত লৈ, পোৱাবোৰ হাতৰ পৰা কদাপি নেহেৰায়। আৰু দুৰ্ভগীয়াসকল যিয়ে কেৱল নাপায় আৰু নাপায়, বিচাৰি বিচাৰিও নাপায়, জন্মি তৰ্জনীক মুখত লৈ, হাতত থকাখিনিকো চলে বলে কৌশলে আনে কাঢ়ি খায়। নতুন বছৰবোৰে কাক দিবলৈ আহে, নতুন বছৰবোৰে কাৰ কাঢ়িবলৈ আহে, সত্যত থাকি জীৱনৰ গান গোৱাসকল, অসত্যত থাকিও জীৱন জয়ীসকল, জীৱনৰ গান লিখাসকল, ঈশ্বৰে তোমালোককো একোটা গান লিখা কলম দিয়ে। তোমালোকক এবাৰ চাবৰ মন যায়, শিকাবাচোন আমাক কেনেকৈ গায় জীৱন জিনাৰ গান। বন্ধুসকল, মোৰ দেউতাৰ কবিতা শুনি কেনে পালে নিশ্চয় জনাব। দেউতাৰ এনেকুৱা বহু কবিতা আছে, এতিয়াও বিচাৰিলে হয়তো বহু কবিতা পাম। কেইটামান কবিতা যিকেইটা তেওঁ ফেচবুকত পাব্লিছ কৰিছিল, তাৰে কেইটামান কবিতা তেওঁ জাষ্ট খৰধৰকৈ বিচাৰি আবৃত্তি কৰিলে। আশা কৰোঁ আপোনালোকে শুনি ভাল পালে। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ মতামত কমেণ্টত জনাব পাৰে। যদি মোৰ চেনেললৈ প্ৰথমৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনৰ অল অপশ্যনটো ক্লিক কৰিব, যাতে আপুনি কোনো ন'টিফিকেশ্যন মিছ নকৰে। গতিকে এই ভিডিঅ'টো ইমানতে আজি সামৰিছোঁ। ভালকৈ থাকিব, কুশলে থাকিব। বাই বাই।